स्टुडिअ आं जेंग्रें नार्जारी दिनैनिफ्राय क'क्राझार सहरनि साखाथियाव थानाय क'क्राझार बिगियान फरायसालिमानि अडिट'रियाम हलाव मेहेरगोनां हाबाफारिनि गेजेरजों 15 बोसोर बैसोनिफ्राय 18 बोसोर बैसोनि सुबुंफोरखौ कभिड भेक्सिन होनाय हाबाफारिखौ बेखेवनाय जायो। दिनैनि बे हाबाफारिखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बेखेवनानै होयो। लोगोसे दिनैनि बे हाबाफारियाव गासैबो 15 निफ्राय 18 बोसोर बैसोनि फरायसाफोरखौ भेक्सिन थुनाय जायो। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा खावलायोदि सोरखारा जा प्रट'कल फोसावदों बेखौ गासैबो मानिलायो आरो जों कभिडनिफ्राय रैखा मोननो थाखाय सोरखारा होनाय नेमखान्थिफोरखौ मानिनानै सोलिनांगोन होननानै फोरमायो। जे 15 পৰা 18 বছৰৰ আমাৰ যিসকল যুৱ আছে তেখেতসকলক ছাত্ৰ ছাত্ৰী আছে ইউথ আছে তেখেতসকলক ইনজেকশ্যন দিয়াৰ কাৰণে ইতিমধ্যে ভেকচিন আহি পাইছে আৰু আজিৰ পৰা এইটো খুব আৰম্ভ হৈছে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু আশা ৰাখিছোঁ যে যিখিনি টাইম দিয়া আছে সেই টাইমৰ ভিতৰতে 15 পৰা 18 বছৰৰ যিসকল আমাৰ অসমত যিখিনি এই এজৰ মানে আমাৰ ইউথসকল আছে তেখেতসকলক ভালকৈ ভেকচিন কৰি দিব পৰা যাব। আৰু আমাৰ যিখিনি নতুনকৈ এটা কোভিডৰ ৱেভ এটা আজি মানুহবিলাকে যথেষ্ট মানে চিন্তিত হৈছে। তো সেইটো যেনেকৈ নহওক ৰোধ কৰাৰ কাৰণে আমি সকলো সজাগ হ'ব লাগে, সচেতন হ'ব লাগে আৰু যিটো প্ৰট'কল এনাউন্স কৰা হৈছে সেই প্ৰট'কলটো চবে মানি চলিব লাগে আৰু ভেকচিন লোৱাত যাতে কোনো হেমাহি নকৰে মই এইটো অনুৰোধ কৰিছোঁ। আৰু আমাৰ 4খন জিলাত আমি এই যিটো গিভেন টাইম যিখিনি সময় দিছে এই সময়ৰ ভিতৰতে যেনেকৈ নহওক কৰিবলৈ মেকানিজম যিটো আমাৰ তৈয়াৰ কৰা হৈছে কি আশা কৰ্মী বা গাঁওবুঢ়াসকলকো জড়িত কৰি আউট অফ স্কুল যিখিনি আমাৰ সেই বয়সৰ ল'ৰা ছোৱালী আছে তেখেতসকলকো অতি শীঘ্ৰে লিষ্টটো ওলাই পেলাই কাউণ্টাৰবিলাক তেনেকুৱা ব্যৱস্থা কৰি পেলাই ভেকচিন দিয়াৰ কাৰণে আলোচনা কৰা হৈছে। আৰু কোকৰাঝাৰ DC ইতিমধ্যে কামটো আৰম্ভ কৰিব আৰু বাকী DCৰ লগতো মই আমাৰ EM ডাঙৰীয়াক আলোচনা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। 3 তাৰিখৰ পৰা 15 বছৰৰ পৰা 18 বছৰলৈকে যিটো ড্ৰাইভ এভৰি ষ্টুডেণ্টছ ফ্ৰম 15 to 18 9 তাৰিখলৈকে চলিব গোটেই অসমত আৰু আমাৰ কোকৰাঝাৰ জিলাত টাৰ্গেট বান্ধি দিয়া হৈছে 50,000 ষ্টুডেণ্টক ভেকচিনেশ্যন দিয়া হ'ব। আজি আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা হাতেৰে যিটো শুভাৰম্ভ হৈ গ'ল কোকৰাঝাৰ ছায়েন্স কলেজত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই যে ভেকচিনেশ্যন কাৰ্যসূচী যাতে ভালকৈ সাফল্যমণ্ডিত হয়। কাৰণ ভেকচিন আমি আজিকালি আমাৰ এই দেশটো কিন্তু যুৱকৰ ওপৰতে নিৰ্ভৰ। বহুত মেক্সিমাম কিন্তু যুৱকসকলক যদি চিকিউৰ নাথাকে, যুৱকসকলক যদি আমি চৰকাৰী ফালৰ পৰা চিকিউৰ কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু আমাৰ দেশ অন্ধকাৰ। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেক ষ্টুডেণ্টক ভেকচিনেশ্যন দিয়াৰ যি পদক্ষেপ 2022 লৈছে মই বিটিআৰৰ কাৰ্যবাহী সদস্য হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যাত্ৰা 9 তাৰিখলৈকে যি যাত্ৰা এনেকুৱা যাত্ৰা যাতে ভালকৈ হয় আৰু প্ৰত্যেক ল'ৰা ছোৱালী যাতে আগৰ দৰে বিনা ভয় খোৱাকৈ যাতে ভেকচিন লয়। কাৰণ আমি দেখা পাইছোঁ যোৱা টাইমত যে ভেকচিন লোৱাৰ ক্ষেত্ৰত গাঁৱে ভূঞে বহুত মানুহ এনেকুৱা আছে যে ভেকচিন ল'ব নিবিচাৰে, ভয় খায়। কিন্তু এই ভয়টো যাতে আমাৰ ল'ৰা ছোৱালীসকলে নাখায়, তেখেতসকলে নিজা ইয়ং আৰু নতুন চিন্তাধাৰা যে দেশটো আগবাঢ়ি গৈছে। কাৰণ বহুত ইয়াতে আজি ছায়েন্স ষ্টুডেণ্ট ছায়েন্স বহুত আগবাঢ়ি গৈছে সেইকাৰণে তেখেতসকলে গম পায়। মই ভাবোঁ যে 50,000-ৰ ভিতৰত যাতে 50,000-এই মানে ভেকচিনেশ্যন হয় আৰু আমি আমাৰ বিটিআৰৰ যিটো প্ৰত্যেক জিলা ভিত্তিত যিটো টাৰ্গেট 50,000 কোকৰাঝাৰ জিলা প্ৰত্যেকটা জিলাত যাতে 9 তাৰিখৰ ভিতৰত আমি ভেকচিন কৰাব পাৰোঁ। ছায়েন্স কলেজৰ পৰা আৰম্ভ হৈছে আজি 254 ষ্টুডেণ্টক ভেকচিন কৰা হ'ব। আমাৰ কোভেক্সিন আমাৰ দেশত নিৰ্মিত ভেকচিন আৰু আজিয়ে প্ৰথম 15 পৰা 18 বছৰ আয়ুৰ যিটো ভেকচিনেশ্যন পেজ, গতিকে আনন্দৰ অনুভৱ তাৰ লগে লগে সুৰক্ষিত অনুভৱ কৰিছোঁ। আৰু মই আহ্বান জনাম আমাৰ 15 পৰা 18 বছৰ আয়ুৰ যিমান মোৰ সহপাঠী আছে বা যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে আগবাঢ়ি আহি নিৰ্ভয়ে এই ভেকচিন লৈ নিজক সুৰক্ষিত কৰাৰ লগে লগে আমি আমাৰ সমাজকো সুৰক্ষিত কৰি তুলিব লাগিব। थैंक यू। खुलुमबाय। नै सफैलायबाय दुलाराय बर' फरायसा आफादनि थान्दै जखनथाया। दुलाराय बर' फरायसा आफादा खुंगा 53थि थान्दै सावरायमेलखौ गोजोनै खुंफुंनो कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि गोजोन फोथाराव थि खालामबाय। गासैबो हारि हारिसाफोरनिसिम बानजाय आफादनिफ्राय मोनसे फोसावनाय जादों। कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि फोथाराव 2022 मायथाइनि 2, 3, 4 आरो 5 फेब्रुवारि खालाराव जानो गोनां दुलाराय बर' फरायसा आफादनि 53थि थान्दै जखनथाय लोगोसे 49थि कार्बि आंलं जिल्ला दुलाराय बर' फरायसा आफादनि बोसोरारि जथुम्मायाव जायफोर
बर' फालांगिरिफोरजों लोगोसे आसामनि जायखिजाया हारिनि फालांगिरिफोर जेरै बुक स्टल्स, टी स्टल्स, भेन्डर्स, हाउकार्स बायदिफोरजों लोगोसे बर'नि गाननाय जोमनाय, दख'ना, गामसा, आर'नाइ, टेक्सटाइल्सनि बायदि रोखोमनि जि जोम दिन्थिनाय आरो फाननायनि थाखाय गिदिरथार मोनसे एग्जिबिशन लानाय जादों। बेखायनो जायखिजाया गोसो गुदुं फालांगियारि बिथांमोनखौ फैगौ जानुवारि दाननि 20 खालारनि सिगां गाहायाव होनाय 863891131789696890T जानबुं नङाव सिगांग्रो खौरां लाना गावनि मुं थंफोरखौ रेबथुमना लाहरखानायजों लोगोसे गोरोबथा खालामनो थाखाय खावलायहरनाय जाबाय। गोजोन्थों। बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। लिरामिनि डिरेक्शनाव आरजी प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम। बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि, गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ। बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ। बे मिउजिक भिडिअखौ नायनो थाखाय आरजी प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन।